চেকনিৰ আগত বিদ্যা প্ৰবচন শাৰী বৰ্তমান কিমান সময় উপযোগী অনুশাসনৰ সীমাৰেখা কেনেকুৱা হোৱা উচিত পূৰ্বৰ চেকনিৰ আগত বিদ্যা নীতি কিমান যুক্তিপূৰ্ণ এসময়ত তেনেকুৱাকৈ শিক্ষাৰ্থীসকল পাৰ হৈ যাব লাগিছিল যদিও সাম্প্ৰতিক সময়ত চেকনিৰ আগৰ বিদ্যা বাস্তৱসন্মতনে এই সন্দৰ্ভত আগবঢ়াবলৈ লৈছো এটি বিশেষ আলোচনা পূৰ্বতে গুৰু শিষ্য সম্পৰ্ক বৰ মধুৰ দেখা গৈছিল আৰু সেই গুৰুৰ প্ৰতি যথেষ্ট সন্মান ৰাখি ভক্তসকলে সেৱা লোৱা ভৰি ধুৱাই দিয়া তেল খহি দিয়া আদি কৰা দেখা গৈছিল গুৰুৱে শিষ্যসকলক চেকনিৰ আগত বিভিন্ন জ্ঞান অৰ্জন কৰিবলৈ দিছিল কিন্তু সেই চেকনিৰ আগৰ বিদ্যা নীতি বনাম চৰকাৰী আদিপাঠ যি পদবীয়ে আনক দিয়ে সফলতাৰ মৌবান সেই পদবীত বৰ্তমান লাগিছে জোৰ পূৰ্বতে ছাত্ৰ ছাত্ৰীক সুপথে পৰিচালিত কৰিবলৈ নৈতিকতা আৰু মূল্যবোধৰ প্ৰতি লক্ষ্য ৰাখি এছাৰিৰ আগত বিদ্যানীতি পালন কৰিছিল যদিও সাম্প্ৰতিক সময়ত সেয়া হ'ল ইতিহাস নৈতিকতাৰ স্খলনত যি নাৰী শিক্ষক সৰস্বতী দেৱীৰ অৱতাৰ স্বৰূপ সেই শিক্ষয়িত্ৰীকে বৰ্তমান সময়ত পদে পদে অপমানিত আৰু কেইবাবাৰো প্ৰহাৰ কৰা কাৰ্যপ্ৰায়ে দেখিবলৈ পোৱা গৈছে আকৌ বৰ্তমান শিক্ষক সমাজক কলুষিত কৰিছে একাংশ শিক্ষকৰ দুষ্কাৰ্য সাম্প্ৰতিক সময়ত উক্ত কাণ্ডসমূহে বাৰুকৈয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে একাংশ শিক্ষকৰ প্ৰহাৰত বলি হ'বলৈ ধৰিছে বিভিন্নজন ছাত্ৰ কৰবাত ছাত্ৰী নিগ্ৰহৰ লজ্জাজনক কাৰ্য আন কৰবাত হয়তো শিক্ষকৰ প্ৰহাৰত কাণ ফাটিছে আন কাৰোবাৰ হাত ভাঙিছে আন কাৰোবাৰ হয়তো আশ্ৰয় ল'ব লগা হৈছে হুইলচেয়াৰত বিশেষকৈ ৰাজ্যত সংঘটিত হোৱা শিক্ষামূলক শাস্তি স্বৰূপে কেইবাটাও এনে নিকৃষ্ট মানসিকতাৰ কাৰ্যৰ লগত জড়িত প্ৰায় পুৰুষ শিক্ষকে জড়িত থকা দেখা গৈছে ইয়াৰ ভিতৰত উল্লেখযোগ্য 2022 চনৰ এপ্ৰিল মাহত গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যাপক হেমন্ত কুমাৰৰ প্ৰহাৰত শিক্ষাৰ্থী কাৰ্য আকৌ 2022 চনৰ মে মাহত বৰপেটাৰ চেঙা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বাহাৰুল ইছলামৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল কেইবাটাও কণ কণ শিশু ইয়াৰ উপৰিও 2022 চনৰ শিক্ষক আবু বকৰ সিদ্দিক আহমেদে কৰা ছোৱালী নিৰ্যাতন আদিকে ধৰি 2019 চনত 30 কোপ দি শিক্ষাৰ্থীক ভৰি ফুলাই থোৱা নগাঁৱৰ কামপুৰত লংজা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ৰঞ্জিত কুমাৰ যাদৱৰ কথাকে ধৰি অশেষ উদাহৰণ আমি আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম উপৰোক্ত বিশ্লেষণৰ পৰা দেখা গ'ল যে যিহেতু বাহ্যিক কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় পুৰুষে খঙাল স্বভাৱৰ হোৱা দেখা যায় সেই পুৰুষৰ শিক্ষকৰ মাজৰেই একাংশ শিক্ষকে সুস্থিৰ মগজুৰে নিজকে নিয়ন্ত্ৰিত কৰিব নোৱাৰি খঙৰ ভমকত সাহস দেখুৱাই নহয় বৰঞ্চ ইয়াৰ অপব্যৱহাৰ কৰা দেখা গৈছে উপৰোক্ত বিশ্লেষণৰ পৰা আপুনি হয়তো অনুধাৱন কৰিব পাৰিব যে খঙৰ ভমকত পুৰুষে চেকনিৰ আগত বিদ্যা দি কিমান ভয়ংকৰ কাণ্ড কৰিব আনহাতে তেনেদৰেই শিক্ষয়িত্ৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশই কেনেকুৱা কাৰ্য চলাব পাৰে তেন্তে যদি বৰ্তমান সময়ত সঁচাকৈ অনুশাসনৰ প্ৰয়োজন আছে তেন্তে এই শাসন দায়িত্ব কাৰ হাতত অৰ্পণ কৰা উপযুক্ত হ'ব ধৈৰ্যসহ আৰু সুস্থিৰতা গুণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক নে শিক্ষয়িত্ৰীৰ হাতত আপুনি কি ভাবে প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাত চেকনিৰ ব্যৱহাৰ কিমান সাফল্য আছিল প্ৰবচন অনুসৰি শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা বুলি কৈছিল যদিও বহু শিক্ষকে ছাত্ৰ ছাত্ৰীক শাৰীৰিক অনিষ্ট হোৱাকৈ কোবাইছিল কিন্তু এজন প্ৰকৃত শিক্ষকে শিক্ষাৰ্থীৰ দেহৰ কোনো ধৰণৰ অনিষ্ট নোহোৱাকৈ কেৱল উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ কেৱল ছালত দুখ পোৱাকৈহে কোবাইছিল যেতিয়া কোনো শিক্ষাৰ্থী কোবাই তেতিয়া ঘৰত গৈ বিষাবলৈ আৰম্ভ কৰিলে মনত পৰে যে গুৰুৱে মোক এইখিনি ঠাইত কোবাইছিল যাৰ ফলত ভয় কৰি ভালকৈ পঢ়িবলৈ ল'ব নতুবা নৈতিকতা মানি চলিবলৈ ল'ব উল্লেখিত ঘটনাৰ পৰা যিহেতু আমি ক'ব পাৰোঁ যে পুৰুষে বাহ্যিক কাম কাজৰ প্ৰতি বেছিকৈ চিন্তাত মগ্ন থাকে সেইবাবে পুৰুষৰ খং বেছি হোৱাৰ বাবেই খঙৰ ভমকত যেনেকৈ তেনেকৈ প্ৰহাৰ কৰিব পাৰে কিন্তু ইয়াৰ পৰিৱৰ্তে এগৰাকী নাৰীৰ সাধাৰণতে ধৈৰ্য গুণ আৰু মৰমীয়াল স্বভাৱৰ হোৱা দেখা যায় যি গুণেৰে এগৰাকী শিক্ষয়িত্ৰীও তেওঁলোকৰ শিক্ষাৰ্থীক দেহত কোনো অনিষ্ট সাধন নোহোৱাকৈ অনুশাসন আৰু বেয়া কামত শাস্তি প্ৰদান কৰিলে সুপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে কিন্তু বৰ্তমান যদি শিক্ষয়িত্ৰীসকলে এজন ছাত্ৰ ছাত্ৰীক শিক্ষাৰ্থী থকালৈকে এনেকুৱা শাসন বৰ্তাই ৰাখিলে তেন্তে আজি হয়তো শিক্ষয়িত্ৰীসকলৰ প্ৰতি মনত ভয় আৰু শ্ৰদ্ধা ভাৱেৰে মানি চলিবলৈ যত্ন কৰিলেহেঁতেন কিন্তু পৰৱৰ্তী সময়ত তাৰ ব্যতিক্ৰম ছবি স্বৰূপে নাৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বহুতো শিক্ষাৰ্থীয়ে শিক্ষয়িত্ৰীক বেয়াকৈ নজৰ চাই আৰু মনত কপট ৰাখি কুকাণ্ড কৰিবলৈ লয় এগৰাকী নাৰীৰ ধৈৰ্য আৰু মৰমীয়াল গুণেৰে খং অভিমানৰ মাজেদি ছাত্ৰ ছাত্ৰীৰ দেহৰ অনিষ্ট সাধন নোহোৱাকৈ অনুশাসন কৰি বুজাই আহিব পৰা সামৰ্থ্য লেখত ল'বলগীয়া
সেইবাবে হয়তো একমাত্ৰ তেওঁলোকৰ শাসনৰ দায়িত্বত ন্যস্ত থাকিলেহেঁতেন তেন্তে হয়তো সেই নাৰী শিক্ষকে দেৱীস্বৰূপে শিক্ষাৰ্থীক বহ কৰি সুন্দৰভাৱে পৰিচালনা কৰিব পৰা সম্ভাৱনা যথেষ্ট পৰিমাণে থাকিলেহেঁতেন। বৰ্তমানৰ সময়ত বাৰুকৈ নৈতিকতা আৰু আদৰ্শগত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীক সুপথে পৰিচালনা কৰিবলৈ অনুশাসন প্ৰয়োজন আছে। যদিও সদায় সীমিত পৰিমাণত ৰাখিব লাগে, যদিও শাসনৰ নামত ভয়ংকৰ নাইবা গুৰুতৰভাৱে প্ৰহাৰ নকৰিব, কেৱল একোপ দুকোপহে দিয়া উচিত। আমাৰ এই প্ৰতিবেদনটো যদি গ্ৰহণযোগ্য হয় তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব।